নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কাৰেণ্ট ইলেক্ট্ৰিচিটি, প্ৰবাহী বিদ্যুৎ বিজ্ঞান। বিদ্যুৎ প্ৰবাহ কি, ইয়াৰ এছআই একক কি, ওমৰ সূত্ৰ কি, এইবোৰ আমি আজি আলোচনা কৰিম। ইয়াৰ আগতে যোৱা ভিডিঅ'টোত আমি দিছিলোঁ যে মৌলিক আধান কাক বোলে, আধানৰ দুটা সৰু একক, আৰু এনেকৈ আমি কিবা কিবি আলোচনা কৰিছিলোঁ। যদি তোমালোকে চোৱা নাই, আগৰ ভিডিঅ'টো চাই ল'বা। আহক এতিয়া আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথমে আমি আলোচনা কৰোঁ বিদ্যুৎ প্ৰবাহ কি। বিদ্যুৎ প্ৰবাহ হ'ল ধাতুৰে নিৰ্মিত এডাল পৰিবাহী তাঁৰ। এই তাঁৰডালৰ যিকোনো এটা প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত পাৰ হৈ যোৱা আধানৰ পৰিমাণ। ধাতুৰে নিৰ্মিত এডাল তাঁৰৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত পাৰ হৈ যোৱা আধানৰ পৰিমাণক আমি বিদ্যুৎ প্ৰবাহ বুলি কওঁ। বিদ্যুৎ প্ৰবাহ আমি এম্পিয়াৰ এককত জোখোঁ। গতিকে 1 এম্পিয়াৰ প্ৰবাহ বুলি ক'লে আমি কি বুজি পাম? 1 এম্পিয়াৰ প্ৰবাহ হ'ল যে ধাতুৰে নিৰ্মিত তাঁৰ বা বৰ্তনীত সংযুক্ত কোনো ধাতৱ তাঁৰ বুলিও ক'ব পাৰা, বৰ্তনীত সংযুক্ত কোনো পৰিবাহী তাঁৰ এডালৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত যদি 1 কুলম্ব আধান পাৰ হৈ যায়, তেতিয়াহ'লে তেনে প্ৰবাহক আমি 1 এম্পিয়াৰ প্ৰবাহ বুলি কওঁ। বৰ্তনীত সংযুক্ত কোনো ধাতৱ তাঁৰ এডালৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ'লে তেনে প্ৰবাহক বা তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহক আমি 1 এম্পিয়াৰ প্ৰবাহ বুলি কওঁ। অৰ্থাৎ 1 এম্পিয়াৰ ইকুৱেল হ'ল 1 কুলম্ব বাই 1 ছেকেণ্ড। তাঁৰ এডালৰ যিকোনো এটা প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ যাব লাগিব, তেতিয়াহে প্ৰবাহক আমি 1 এম্পিয়াৰ প্ৰবাহ বুলি ক'ম। যদিহে 1 ছেকেণ্ডত 2 কুলম্ব আধান পাৰ হৈ যায়, তেতিয়াহ'লে তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহ হ'ব 2 এম্পিয়াৰ। ঠিক তেনেকৈ 3 কুলম্ব আধান যদি পাৰ হৈ যায় পাৰ ছেকেণ্ড, তেতিয়াহ'লে তাক প্ৰবাহক আমি 3 এম্পিয়াৰ প্ৰবাহ ক'ম। 100 কুলম্ব আধান পাৰ হৈ গ'লে প্ৰবাহক আমি 100 এম্পিয়াৰ প্ৰবাহ বুলি ক'ম। গতিকে বিদ্যুৎ প্ৰবাহ হ'ল আধান বাই ছেকেণ্ড। বিদ্যুৎ প্ৰবাহ হ'ল আধান বাই ছেকেণ্ড। বিদ্যুৎ প্ৰবাহক যদি আমি আই আখৰেৰে সূচাওঁ, আধানক যদি কিউ আখৰেৰে সূচাওঁ, আৰু সময়টোক যদি আমি টি মানে যিটো ছেকেণ্ড কৈছিলোঁ, সময়টোক আমি যদি টি আখৰেৰে সূচাওঁ, তেতিয়াহ'লে সংজ্ঞাটো বা সূত্ৰটো হ'ব যায় আই ইকুৱেল কিউ বাই টি। যদিহে আইৰ মান 1 হয়, মানে প্ৰবাহ যদি 1 এম্পিয়াৰ হয়, আধান যদি 1 কুলম্ব হয়, আৰু সময়টো যদি 1 ছেকেণ্ড হয়, তেতিয়াহ'লে 1 এম্পিয়াৰৰ সংজ্ঞাটো হ'ব 1 এম্পিয়াৰ ইকুৱেল 1 কুলম্ব বাই 1 ছেকেণ্ড। ইয়াতে প্ৰশ্ন এটা আহে, মন কৰিবা যে বিদ্যুৎ প্ৰবাহৰ এছআই একক 1 এম্পিয়াৰ বা এম্পিয়াৰ বুলি আমি চবেই জানো, কিন্তু যেতিয়া আমি প্ৰশ্ন কাকতখনত চাম, তেতিয়া আমি তাত দেখা পাওঁ যে এ বি চি ডি যিকেইটা অপশ্যন দিয়া থাকিব, তাত এম্পিয়াৰ বুলি কোনো ৱৰ্ডেই নাই। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? তেনেকুৱা ক্ষেত্ৰত আমি 1 এম্পিয়াৰ কাক বোলে সেই ডেফিনেশ্যনটো আমি গম পাব লাগিব। 1 এম্পিয়াৰ মিনছ 1 কুলম্ব বাই 1 ছেকেণ্ড। গতিকে অপশ্যনটোত দিয়া থাকিব কুলম্ব বাই ছেকেণ্ড বা কুলম্ব ছেকেণ্ড ইনভাৰ্ছ 1 দিয়া থাকিব। গতিকে তোমালোকে এইটো কথা মনত ৰাখিবা। প্ৰায় আহে 1 এম্পিয়াৰ মানে বিদ্যুৎ প্ৰবাহৰ এছআই একক কি? বিদ্যুৎ প্ৰবাহৰ এছআই একক বুলি কিন্তু সকলোৱে জানে এম্পিয়াৰ, কিন্তু আচল কথা হ'ল 1 এম্পিয়াৰ ইকুৱেল টু 1 কুলম্ব বাই যে 1 ছেকেণ্ড হয়, সেইটো কথা কোনে কোনে জানে, সেইটোহে মূল কথা। ঠিক আছে, ইয়াৰ পিছত আমি আহোঁ ওমৰ সূত্ৰ। ওমৰ সূত্ৰ, ওম নামৰ এজন বিজ্ঞানী আছিল, তেওঁ এটা আমাৰ এই বিদ্যুৎ প্ৰবাহৰ ওপৰত এটা সংজ্ঞা দি থৈ গৈছিল। এই সূত্ৰটো আমি কি পৰীক্ষাত আহে আমি লিখিব লাগিব। ওমৰ সূত্ৰটো হ'ল যে স্থিৰ উষ্ণতা স্থিৰে থাকিব লাগিব, এটা স্পেচিফিক টেম্পাৰেচাৰ থাকিব লাগিব। স্থিৰ উষ্ণতাত বৰ্তনীত সংযুক্ত কোনো ধাতৱ
তার এডালৰ দুইমূৰত প্ৰয়োগ কৰা বিভৱ ভেদ তারডালৰ মাজেৰে যিটো চালিত বিদ্যুৎ প্ৰবাহ তারডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক বৰ্তনীত সংযুক্ত কোনো ধাতব তার এডালৰ দুইমূৰত প্ৰয়োগ কৰা বিভৱ ভেদ বা দুইমূৰৰ বিভৱ ভেদ তারডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ বৰ্তনীত দুইমূৰে সংযোগ কৰা বিভৱ ভেদটো যদি আমি ভি ধৰোঁ বৰ্তনী এটাৰ দুইমূৰৰ যিটো বিভৱ ভেদটো যদি আমি ভি ধৰোঁ চালিত প্ৰবাহটো যদি আই ধৰোঁ তেতিয়াহ'লে ওমৰ সূত্ৰ মতে হ'ব ভি সমানুপাতিক আই মানে ভিটো আইৰ সমানুপাতিক যদি সমানুপাতিক হয় তেতিয়াহ'লে কি হ'ব ভি আৰু আইৰ যিটো অনুপাত ভি বাই আই এটা আমি কনষ্টেণ্ট টাৰ্ম পাম এটা ধ্ৰুৱক সংখ্যা পাম গতিকে এই ধ্ৰুৱকটো আমি আৰ আখৰেৰে সূচাওঁ গতিকে ভি বাই আই ইকুৱেল হ'ব আৰ আৰু ইয়াৰ পৰা আমি উলিয়াব পাৰিম ভি ইকুৱেল টু আই ইনটু আৰ গতিকে পৰীক্ষাত আহে প্ৰশ্নটো ওমৰ সূত্ৰ কাক বোলে প্ৰমাণ দেখুওৱা যে ভি ইকুৱেল টু আই ইনটু আৰ আমি কি লিখিব লাগিব ওমৰ সূত্ৰ হ'ল যে বৰ্তনীত সংযুক্ত কোনো ধাতব তার এডালৰ দুইমূৰত প্ৰয়োগ কৰা বিভৱ ভেদ তারডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক যদি দুইমূৰৰ বিভৱ ভেদ ভি হয় আৰু চালিত প্ৰবাহ আই হয় তেতিয়াহ'লে ওমৰ সূত্ৰ অনুসৰি হ'ব ভি সমানুপাতিক আই আৰু ভি বাই আই ইকুৱেল হ'ব আৰ হ'ল ধ্ৰুৱক গতিকে ইয়াৰ পৰা আমি উলিয়াম ভি ইকুৱেল টু আই ইনটু আৰ তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে এৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ